নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ দিবলৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ বানাক্ৰান্তৰ ৰাইজৰ কাষত বদৰুদ্দিন আজমল কিন্তু ক'ত আছে বিজয় গুপ্তা বদৰুদ্দিন আজমল সময়ে সময়ে এইগৰাকী বদৰুদ্দিন আজমলৰ নাম লৈয়ে নিৰ্বাচনী বৈতৰণি পাৰ কৰিছে শাসকীয় বিজেপিয়ে নিৰ্বাচনৰ শৰাইঘাটৰ শেষৰণ আক্ষৰে বদৰুদ্দিন আজমলক পৰাস্ত কৰাৰ সংকাৰ দিয়ে বিজেপি দলটোৱে এইগৰাকী আজমলকে দিছপুৰত 200 কিলোমিটাৰ ভিতৰত সোমাবলৈ নিদিও বুলি সময়ে সময়ে সংকাৰ দি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজমলৰ বিপৰীতে এইগৰাকী বিজয় গুপ্তা এইবাৰ বিধানসভা নিৰ্বাচনত মধ্য গুৱাহাটী সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে বিজয় গুপ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষাত বিজয় গুপ্তা অসমীয়া পিছে কোন অসমীয়া আৰু কোন অসমীয়াৰ শত্ৰু সেয়া ৰাইজে বিচাৰ কৰিব কিন্তু বিপদৰ সময়ত কোন আছে অসমীয়াৰ কাষত প্ৰলয়ংকাৰী বানত বিধ্বস্ত হৈছে উজনিৰ 3 জিলা শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটত বানে চলালে বিধ্বস্ত তাণ্ডৱ বানত ক্ষতিগ্ৰস্ত হোৱা উজনিৰ ৰাইজক আৰ্থিক সাহায্য আগবঢ়ালে বদৰুদ্দিন আজমলে কেৱল আৰ্থিক সাহায্য নহয় বিপদৰ সময়ত নিজেই গৈ বানাক্ৰান্তৰ ৰাইজৰ কাষত থিয় দিছে আজমলে পিছে ক'ত আছে অসমীয়া বিজয় গুপ্তা এইগৰাকী বিজয় গুপ্তা কি সৌসিদিনা অসমীয়া বুলি স্বীকৃতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখত ভালকৈ অসমীয়া শব্দ উচ্চাৰণ নোহোৱা এইগৰাকী বিজয় গুপ্তা মধ্য গুৱাহাটীৰ সমষ্টিৰ পৰা অসম বিধানসভালৈ বিধায়ক হিচাপে জিকাই আনিছিল বিজেপিয়ে কিন্তু নিজকে অসমীয়া বুলি দাবী কৰা বিজয় গুপ্তা ক'ত আছে অসমীয়াৰ বিপদৰ সময়ত আজমলে আৰ্থিক সাহায্য প্ৰদান কৰিছে বানাক্ৰান্ত অসমীয়া বিপদৰ সময়ত থিয় দিছে গৈ উজনিৰ অসমীয়াৰ কাষত কিন্তু আৰ্থিক সাহায্যৰে নহলেও বিপদৰ সময়ত সুশৰীৰে এবাৰ অসমীয়াৰ কাষত থিয় দিয়াৰ প্ৰয়োজন অনুভৱ কৰিবনে বিজয় গুপ্তাই এয়াও অসমীয়াৰ মনত উদয় হোৱা এটা ডাঙৰ প্ৰশ্ন দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ জেনজি আন্দোলনৰ পিছতেই পুনৰ কঁপিব দেশ পেপাৰ লিকৰ পিছত E20ৰ বিৰুদ্ধে হ'ব ভয়ংকৰ আন্দোলন ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছতে এইবাৰ নীতিন গাডকাৰীৰ বিৰুদ্ধে হ'ব ভয়ংকৰ আন্দোলন 4 আগষ্টত সংসদ ভৱন ঘেৰাও কৰাৰ সংকাৰ প্ৰদান কৰিছে প্ৰতিবাদৰ বাবে সাজু হৈছে দিল্লী টেক্সি এণ্ড টুৰিষ্ট ট্ৰান্সপৰ্ট এণ্ড টুৰ অপাৰেটৰ এছ'চিয়েশ্যনে সংকাৰ প্ৰদান কৰিছে দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ বিজেপিৰ কাৰ্যকৰ্তাই বানাক্ৰান্তক দিব 12 কোটি টকাৰ সাহায্য বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ প্ৰতি সহায়ৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 2 লাখ বানাক্ৰান্ত আইমাতৃক প্ৰদান কৰা হ'ব মেখেলা চাদৰ বানাক্ৰান্ত 2 লাখ শিশুক চোলা বা টি-চাৰ্ট প্ৰদান কৰিব বিজেপিয়ে 2000 টকাৰ তলত সাহায্য প্ৰদান কৰা কাৰ্যকৰ্তাই ধন জমা দিয়ক বিধায়কক 2000 টকাৰ ওপৰত ধন দিব বিচৰাসকলে দিয়ক দলৰ একাউণ্টত দল আৰু মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমত উপলব্ধ হ'ব বেংক একাউণ্টৰ সবিশেষ চৰকাৰৰ পৰা নহয় বিজেপিৰ কাৰ্যকৰ্তাৰ পৰা সংগ্ৰহ কৰা হ'ব এই ধন 4 পৰা 5 দিনৰ ভিতৰত পুঁজি সংগ্ৰহ কৰি কাপোৰ প্ৰদান কৰা হ'ব বানাক্ৰান্তক এইদৰে বিজেপিৰ কাৰ্যকৰ্তাৰ পৰা বান সাহায্য বিচাৰি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ আকৌ এবাৰ বিতৰ্কিত মন্তব্যৰে চৰ্চালৈ আহিছে গায়ক নীলোৎপল বৰা বানত জুৰুলা হৈ থকা অসমবাসীক লৈ কৰা তেওঁৰ এটা মন্তব্যই এতিয়া সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ইনষ্টাগ্ৰামত আপলোড কৰা এটা ভিডিঅ'ত নীলোৎপল বৰাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান আগবঢ়োৱাৰ বিষয়ত মন্তব্য কৰি কয় CM ৰিলিফ ফাণ্ডত পইচা দিয়া আৰু বালিত মোটা একেই এই মন্তব্যই মুহূৰ্ততে ভাইৰেল হৈ পৰাৰ লগতে বহুলোকে ইয়াক বানাক্ৰান্তৰ ৰাইজ আৰু সহায় আগবঢ়োৱা লোকসকলৰ প্ৰতি অপমানজনক বুলি অভিহিত কৰিছে উল্লেখ্য যে এই সময়ত চৰাইদেউ শিৱসাগৰ যোৰহাটকে ধৰি অসমৰ বিভিন্ন অঞ্চলত বানৰ ফলত লাখ লাখ লোক দুৰ্ভোগৰ সন্মুখীন হৈছে এনে সংকটৰ সময়ত বিভিন্ন দল সংগঠন স্বেচ্ছাসেৱী গোট আৰু অসংখ্য সাধাৰণ লোকে বানপীড়িতসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বহু দাতাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈও আৰ্থিক সহায় আগবঢ়াইছে এনে পৰিস্থিতিত নীলোৎপল বৰাৰ এই মন্তব্যক লৈ সামাজিক মাধ্যমত তীব্ৰ সমালোচনা আৰম্ভ হৈছে বহুতে তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ অসমত মন্ত্ৰী কেশৱ মহন্তৰ কন্যাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ ওড়িশাত বিজেপিৰ এগৰাকী সাংসদৰ কন্যাক লৈ নতুন বিতৰ্কই তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে জানিব পৰা মতে ভুৱনেশ্বৰৰ বিজেপি সাংসদ অপৰাজিতা সাৰংগীৰ কন্যা অৰ্চিতা শচীন ৰাহৰে ইনষ্টাগ্ৰামত কৰা এটা পোষ্টক লৈ এতিয়া ব্যাপক আলোচনা আৰম্ভ হৈছে খবৰ অনুসৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাছত অৰ্চিতাই ইনষ্টাগ্ৰামত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ধৰ্মেন্দ্ৰ প্ৰধানৰ এখন ছবি শ্বেয়াৰ কৰি লিখিছিল যে নিট প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি শিক্ষাৰ্থীসকলৰ তীব্ৰ প্ৰতিবাদৰ মাজতে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে এই পোষ্টটো ভাইৰেল হোৱাৰ পিছতে ধৰ্মেন্দ্ৰ প্ৰধানৰ কাৰ্যালয়ৰ পৰা যোগাযোগ কৰা হয় বুলি দাবী কৰা হৈছে তাৰ পাছত সাংসদ অপৰাজিতা সাৰংগীয়ে নিজৰ কন্যাক পোষ্টটো আঁতৰাবলৈ অনুৰোধ কৰিছিল বুলি জানিব পৰা গৈছে দিবলৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ শিৱসাগৰ জিলাৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক 10 লাখ টকাৰ ক্ষতিপূৰণ নিদিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ বানাক্ৰান্তসকলক লগত লৈ যাম আৰু মুখ্যমন্ত্ৰীৰ ঘৰৰ টেবুলত মই উঠি যাম বুলি বিস্ফোৰক মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে শিৱসাগৰৰ সকলো মানুহক লগত লৈ মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ যাম মই কেৱল বিধানসভাৰ টেবুলত উঠা নাই নহয় মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ টেবুলত উঠি দিম মোৰ মানুহৰ অৱস্থা বেয়া হৈছে ক্ষতিপূৰণ দিবই লাগিব মানুহবোৰে খাবলৈ পোৱা নাই প্ৰত্যেকজন মানুহৰ দেশত খজুৱতী বৃদ্ধ লোকসকলৰ বেমাৰ হৈ চিকিৎসালয়ত চিকিৎসাধীন ছাগলী গৰু মৰি শেষ ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ শেষ দুখীয়া মানুহে হাজিৰা কৰি কৰি এটা ঘৰ বনাইছিল সেইটো শেষ
গতিকে 10 লাখ টকা ক্ষতিপূৰণ যদি নিদিয়ে তেন্তে মই হিমন্ত বিশ্ব শৰ্মাকো শান্তিত থাকিব নিদিওঁ, এইদৰে ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। দিবলৈ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। উজনিত বান বিভীষিকাৰ মাজতেই 4 জিলালৈ আকৌ হাই এলাৰ্ট জাৰি কৰা হৈছে। বানত ক্ষতিগ্ৰস্ত হোৱা 4খন জিলাত পুনৰ হ'ব পাৰে নেৰানেপেৰা বৰষুণ। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলালৈ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বান বিধ্বস্ত 4 জিলাত বৰ্তমানে কমা নাই বিভীষিকাময় পৰিস্থিতি। পুনৰ নেৰানেপেৰা বৰষুণ হলে হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি। বৰষুণৰ লগতে গাজনি ঢেৰেকনিৰো সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এই 4খন জিলাত। দিবলৈ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। প্ৰলয়ংকাৰী বানত ডুব গৈ আছে উজনি অসম। বানত উটি গৈছে মানুহ, জীৱ-জন্তু, ক্ষতিগ্ৰস্ত হৈছে বহু সা-সামগ্ৰী। তথাপিও এই বিধ্বস্ত বানক লৈ কাণ সাৰ নাই মোদী চৰকাৰৰ। কেৱল ফোনযোগে খবৰ লৈ দায়িত্ব সামৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। ভাষণৰ মাজতে সীমাবদ্ধ হৈ ৰল নিৰ্বাচনৰ সময়ত দিয়া বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি। 2021 চনৰ নিৰ্বাচনৰ সময়ত অসমক সম্পূৰ্ণৰূপে বানমুক্ত কৰিবলৈ আৰু 5 বছৰৰ সময় বিচাৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। অসমক বানমুক্ত কৰাৰ দায়িত্ব বিজেপি চৰকাৰৰ বুলি মন্তব্য কৰিছিল অমিত শ্বাহে। এইবাৰৰ নিৰ্বাচনৰ সময়তো অসমলৈ আহি পুনৰ বানমুক্ত কৰাৰ কথা উল্লেখ কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। বিজেপি চৰকাৰৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰৰ পানীয়ে ধ্বংসৰ পৰিৱৰ্তে কৃষকসকলৰ খেতিত সহায় কৰিব বুলিও কৰিছিল মন্তব্য। ডাঙৰ ডাঙৰ পুখুৰী খান্দি অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব বুলিও মন্তব্য কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। পুখুৰী খান্দি বান নিয়ন্ত্ৰণৰ কথা কোৱা গৃহমন্ত্ৰী অমিত শ্বাহৰ এতিয়া বানত ডুব যোৱা অসমক লৈ নাই কোনো তৎপৰতা। মহাপ্ৰলয়ৰ এই সময়ত কেৱল ফোনযোগে খবৰ লৈয়ে দায়িত্ব সামৰিলে নিৰ্বাচনৰ সময়ত প্ৰতি সপ্তাহে অসমলৈ অহা গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিবলৈ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। 3 আগষ্টৰ পৰা নতুনকৈ ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় আঁচনি। আঁচনিখন পৰিচালনাৰ বাবে প্ৰতিটো সমষ্টিতে এজনকৈ সহায়ক থাকিব। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ এই সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা বেংকত ধন নোসোমালে ক'ব পাৰিব সহায়কক। অৰুণোদয়ক লৈ ওজৰ আপত্তি থাকিলেও আহি আছে সমাধান। অসমৰ প্ৰতিটো সমষ্টিতে নিয়োগ কৰা হ'ব অৰুণোদয় আঁচনিৰ সহায়ক। নতুনকৈ অৰুণোদয় আঁচনি বিচৰা সকলেও সহায়কক দিব পাৰিব আবেদন। এতিয়াৰে পৰা খণ্ড, ৰাজচক্ৰ, জিলা আয়ুক্তৰ কাৰ্যালয়ত থাকিব সহায়ক। এনেদৰে ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।